বন্ধুসকল আপোনালোকৰ কাৰণে এটা ধুনীয়া এপ্লিকেশ্যন আনিছোঁ আৰু ডাইৰেক্ট আমি এইটো ভিডিঅ'ত পইণ্ট পাৰ আতে হে ডাইৰেক্ট পইণ্ট পাৰ আতে হে তো এইটো ভিডিঅ'ত আপোনালোকে এটা এপ্লিকেশ্যন দেখিবলৈ পাইছে চ' মই আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰল ডাউন স্ক্ৰল আপ কৰি চ' এইটো এপ্লিকেশ্যন কি হয় আপোনালোকক মই কৈ আছোঁ এইটো এপ্লিকেশ্যনত কাম কৰিলে আপুনি যদি নতুনকৈ এটা ইউটিউব চেনেল খুলিছে তেতিয়াহ'লে ইয়াত আপুনি ভিডিঅ' এড কৰি আপুনি ভিউজ কালেক্ট কৰিব পাৰিব আৰু কেনেকৈ কৰিব আপোনালোকক মই দেখুৱাই আছোঁ ঠিক আছে চ' ইয়াতে প্ৰথম আপুনি ৰেজিষ্টাৰ কৰিব আপোনাৰ যিকোনো ইমেইল আইডিৰে যেটো আপোনাৰ ফোনত ৰেজিষ্টাৰ আছে সেইটো আপুনি ৰেজিষ্টাৰ কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকক মই দেখুৱাই দিছোঁ এইটো ভিডিঅ' যদি আপুনি 60 সেকেন্ড মানে 60 সেকেন্ড আপুনি চায় তেতিয়াহ'লে আপুনি $7 পাব মানে এইটো মেইনলি ডলাৰ নহয় দেই এইটো কইন হয় 7 কইন আপুনি পাব আৰু সেই 7 কইনটো আপোনাৰ এই এপ্লিকেশ্যনটোৰ ৱালেটত জমা হ'ব জমা হোৱাৰ পিছত এইটো ভিডিঅ' যদি আপুনি 180 সেকেন্ড চায় 1 কইন পাব এইটো ভিডিঅ' নাচাব চ' এনেকুৱা ভিডিঅ' আৰু পাব এইটো যদি 60 সেকেন্ড চায় 8টা কইন পাব আৰু এনেকৈ আপুনি কইন 10টা কালেক্ট কৰিব মাত্ৰ 10টা কালেক্ট কৰিব কৰাৰ পিছত আপুনি যেটো ভিডিঅ'ত ভিউজ বিচাৰে সেইটো ভিডিঅ'ৰ লিংক আপুনি ইউটিউবত গৈ কপি কৰি ল'ব কপি কৰিব জানে নিশ্চয় জানে ন যদি আপুনি ইউটিউব চেনেল খুলিছে কপি পেষ্ট এইবিলাক আপুনি জানিব কপি কৰিব কপি কৰাৰ পিছত ইয়াতে আপুনি প্লাছ চিম্বলটোত এটা ক্লিক কৰিব মানে চুই দিব চুই দিয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ লিংকটো পেষ্ট কৰিব ইয়াতে পেষ্ট কৰিলে আপোনাৰ ভিডিঅ'টি ইয়াতে আপুনি দেখিবলৈ পাব দেখাৰ পিছত আপুনি কেইটা ভিউজ লাগে আপোনাক ইয়াতে সিলেক্ট কৰিব আৰু এটা ভিউজত আপুনি কিমান কইন দিব আপোনাৰ যেজন ভিউ মানে যিজনে চাব আপুনি কিমান কইন দিব এটা ভিউজত ইয়াতে আপুনি সিলেক্ট কৰিব নেক্সট আপুনি এটা ভিডিঅ'ত কিমান সময়ৰ কাৰণে চাব ইয়াতে সিলেক্ট কৰিব 60 সেকেন্ড সিলেক্ট কৰিব এটা কইন বা 5টা কইন আপুনি ৰাখিব নেক্সট আপুনি ইয়াতে ভিউজ কিটা লাগে আপুনি সিলেক্ট কৰিব নেক্সট আপুনি এইটো নালাৰিব দেই এইটো লাৰিব লগা দৰকাৰ নাই নেক্সট আপুনি ইয়াতে এটা ৰাইট বটন পাব মানে হল এনেকুৱা এটা চিন পাব তাত আপুনি ক্লিক কৰিব কৰিলে ক্লিক কৰাৰ পিছত এই ভিডিঅ'টি আপোনাৰ মাই ভিডিঅ'ত আহিব অহাৰ পিছত ইয়াতে যিমানখিনি আপোনাৰ ভিউ হয় ইয়াতে আপুনি দেখিবলৈ পাব ঠিক আছে যিমানখিনি আপোনাৰ ভিউ হয় ভিডিঅ'টি আৰু এই ভিউবিলাক আপোনাৰ ইউটিউব ভিডিঅ'টো কাউণ্ট হ'ব মানে হল প্লাছ হ'ব ঠিক আছে চ' এনেকৈ যদি কৰে আপুনি নিশ্চয় ইউটিউব চেনেলটোত ভিউজ কালেক্ট কৰিব পাৰে ফ্ৰীলি ঠিক আছে এইখিনি আপুনি কষ্ট কৰিব লাগিব কাৰণ ইয়াতে কিছুমান পইণ্ট কালেক্ট কৰিব লাগিব আৰু সেই পইণ্টবিলাক কালেক্ট কৰি আপুনি ভিউজ কালেক্ট কৰিব পাৰে ঠিক আছে চ' আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে ডিছলাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টি চ' ধন্যবাদ আপোনালোকক সকলোকে শুভেচ্ছা থাকিল ইউটিউব চেনেলটোলৈ অহাৰ বাবে আৰু আপোনাৰ বহুত শুভেচ্ছা থাকিল আপুনি আপোনাৰ চেনেলটো আগুৱাই নিয়ক চ' ধন্যবাদ